প্লিজ সাবস্ক্ৰাইব কৰক এই চেনেলটো আৰু বেল আইকনটো চুই দিয়ক। নমস্কাৰ প্ৰিয় দৰ্শক, নৱসৰোজ ইউটিউব চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আজি আমি আলোচনা কৰিবলৈ ওলোৱা বিষয়টো হৈছে আপুনি যদি নিবনুৱা বা আপোনাৰ যদি টকা পইচা ইনকাম কৰিব পৰা কোনো ৰাস্তা নাই, তেনেহ'লে আপুনি কি কৰিব? প্ৰিয় দৰ্শক, পৃথিৱীৰ প্ৰায় 90% মানুহেই নিজৰ ভৰিত নিজে থিয় দি জীৱনটো অতিবাহিত কৰিব বিচাৰে, অৰ্থাৎ নিজে টকা পইচা ইনকাম কৰি নিজৰ জীৱনটো অতিবাহিত কৰিব বিচাৰে। কিন্তু সকলোৰে ক্ষেত্ৰত এইটো সম্ভৱ হৈ নুঠে। তাৰে ভিতৰত কোনোৱে দিন হাজিৰা বা মজদুৰি কৰি খাবলগীয়া হৈছে আৰু কোনোবাই ভিক্ষা কৰি খাবলগীয়া হৈছে। আৰু সংসাৰত এনেকুৱাও কিছু ব্যক্তি আছে যিসকলে নিজৰ মৃত্যু পৰ্যন্ত টকা পইচা ধন সম্পত্তি খৰচ কৰি শেষ কৰিব নোৱাৰে। প্ৰিয় দৰ্শক, নিবনুৱা সমস্যা ভাৰতবৰ্ষৰ প্ৰধান সমস্যাসমূহৰ ভিতৰত এক অন্যতম সমস্যা, আৰু এই নিবনুৱাসকলৰ ভিতৰত শিক্ষিত নিবনুৱাৰ সমস্যা অতি ভয়ংকৰ। যি কি নহওক, আজি আমি আলোচনা কৰিম আপোনাৰ নিবনুৱা সমস্যাটো কেনেকৈ দূৰ কৰিব সেই বিষয়ে। প্ৰিয় দৰ্শক, আজি আমি প্ৰথমতে এটা কৌশলৰ বিষয়ে আলোচনা কৰিব লৈছোঁ। অনুগ্ৰহ কৰি আপুনি ভালদৰে বুজিবলৈ চেষ্টা কৰিব আৰু এই কৌশলটো প্ৰয়োগ কৰি আপুনি সফল হ'ব বুলি আমাৰ দৃঢ় বিশ্বাস। তেনেহ'লে আহক আমি আগুৱাই যাওঁ। এতিয়া আচল কথাটো হ'ল, আপোনাৰ কৰ্মত আপুনি সুখী হয়নে নহয়? যদি নহয়, তেন্তে আপুনি বিচৰা ধৰণৰ কাম পাবলৈ ক'ত কি কৰিব লাগিব? ধৰি লওক আপুনি এজন নিবনুৱা, আপোনাৰ কোনো ইনকাম চ'ৰ্চ নাই আৰু আপুনি কিবা এটা কৰিব বিচাৰে। এতিয়া প্ৰশ্ন হ'ল, কিবা এটা মানে কি? নিশ্চয় আপুনি আপোনাৰ ভাল লগা এটা কাম কৰিব বিচাৰে। ঠিক আছে, এতিয়া আপুনি আপোনাৰ ভাল লগা কামটো পাব কেনেকৈ? আপোনাৰ ভাল লগা কামটো পাবলৈ হ'লে প্ৰথমতে আপুনি সেই কামটোৰ বিষয়ে ভালকৈ জানিবলৈ চেষ্টা কৰক। তাৰ পাছত আপুনি এখোজ দুখোজকৈ সেই কামটোৰ ওচৰ চাপিব আৰু যেতিয়াই সুবিধা পাব তেতিয়াই সেই কামটোত সোমাই যাব। কিন্তু এতিয়া কথা হ'ল, সুবিধা পাব কেনেকৈ বা উলিয়াব কেনেকৈ? প্ৰথমতে আপুনি সেই কামটো কৰি থকা কেইজনমান ভাল ব্যক্তিৰ লগত চিনাকি হৈ লওক। তাৰ পাছত সেই কামটো পাবলৈ হ'লে ক'ত কি কৰিব লাগে বা কাক লগ কৰিব লাগিব সেই কথা তেখেতসকলৰ পৰা ভালদৰে জানি লওক। তাৰ পাছত আপুনি নিজকে ভালদৰে প্ৰস্তুত কৰি যিজন মানুহে এই কামটো দিব পাৰে, মালিক বা মেনেজাৰ, তেখেতসকলক এদিন লগ কৰি আপোনাৰ কামৰ বাবে আবেদন কৰকগৈ। মানুহজনে যদি আপোনাক কামৰ বাবে ৰাখিলে খুব ভাল কথা, কিন্তু যদি নাৰাখোঁ বুলি কয় তেন্তে ব্যক্তিজনক আপুনি কেতিয়াও বেয়া ব্যৱহাৰ নকৰিব। ভদ্ৰভাৱে ব্যৱহাৰ কৰি এটা দুখ লগা চকুৰ চাৱনিয়ে ব্যক্তিজনৰ চকুলৈ চাওক, যিটো চাৱনিয়ে ব্যক্তিজনৰ অন্তৰত বা মনত অলপ আঘাত লগাব পাৰে। তাৰ পাছত ভালদৰে ব্যৱহাৰ কৰি সেই ব্যক্তিজনক নমস্কাৰ জনাই বিদায় লৈ তাৰ পৰা গুচি আহিব। এতিয়া আপুনি কেইদিনমান যাবলৈ দিয়ক। কেইদিনমান যোৱাৰ পাছত সুবিধা চাই পুনৰ ব্যক্তিজনক লগ কৰিব। মনত ৰাখিব, সেইদিনা কিন্তু আপুনি কেতিয়াও নিজেই আপোনাৰ কামৰ কথা ব্যক্তিজনৰ আগত নুলিয়াব। মাত্ৰ লগ কৰিব আৰু খা খবৰ সুধিব। তাৰ পাছত আপুনি মাজে সময়ে তেনেকৈ ব্যক্তিজনক কেতিয়াবা লগ কৰি থাকিব। কিন্তু
ধ্যান ৰাখিব তেখেতে যেন আপোনাক আমনি নাপায়। তেনেকৈ অহা যোৱা কৰি ব্যক্তিজনৰ লগত আপুনি এটা ঘৰুৱাৰ দৰে সম্পৰ্ক গঢ়ি তোলক। যেতিয়া আপোনাৰ লগত তেখেতৰ এটা ঘৰুৱা সম্পৰ্ক গঢ়ি উঠিব, তেতিয়া আপুনি তেখেতৰ ওচৰত এজন দৃষ্টি আকৰ্ষণীয় ব্যক্তি হৈ পৰিব। মানে আপুনি তেখেতৰ বাবে গুৰুত্বপূৰ্ণ এজন ব্যক্তি হৈ পৰিব। ইমানখিনি হোৱাৰ পাছত যেতিয়া তেখেতৰ কামৰ বাবে মানুহৰ প্ৰয়োজন হ'ব, তেতিয়া নিশ্চয় আপোনাৰ কথা মনত পেলাব। আৰু যদি তেখেতে আপোনাক সৰু মৰু এটা কাম দিয়ে, আপুনি কিন্তু না নকৰিব। প্ৰথমতে যি কাম দিয়ে তাকে কৰিব, কিন্তু আপুনি সদায় আপোনাৰ কামটোৰ ওপৰত চকু ৰাখিব আৰু সময় পালেই সেই কামটোত আপুনি সহায় কৰিব। এনে কৰি থাকোঁতে এদিন যদি সেই কামৰ বাবে মানুহৰ প্ৰয়োজন হয়, তেতিয়া প্ৰথমতে আপুনি স্থান পাব সেইটো খাটাং। প্ৰিয় দৰ্শক, শেষত আৰু দুটা কথা ক'বলৈ আছে। সেই দুটা কথা কোৱাৰ আগতে আপোনাক অনুৰোধ কৰিব বিচাৰিছোঁ, আপুনি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো চুই দিয়ক। শেষত দুটা কথা আমি সকলোৱে মনত ৰখা উচিত যে এই পৃথিৱীত মানুহে বিচাৰিলে নোপোৱা বস্তু একো নাই আৰু ইচ্ছা কৰিলে নোৱাৰা কাম একো নাই, আৰু কষ্টৰ ফল সদায় মিঠা, এইটো আমি সকলোৱে মনত ৰখা উচিত। প্ৰিয় দৰ্শক, আজিলৈ আহোঁ। ধন্যবাদ।